ইতিমধ্যে আমি বিগত কেইবাবাৰো যেহেতু 2018 চনতেই আমাৰ ৰমৰীয়া অঞ্চলৰ মানে আপোনাৰ থানাৰ এটা ডিভিজন বিলঙনি চাহ বাগিচাৰ প্ৰায় 42 বিঘা মাটি যেটো সম্পূৰ্ণ উৎপাদনক্ষম থকা এটা বাগিচা উচ্ছেদ কৰি তেওঁলোকে বিভিন্ন প্ৰতিবাদৰ পাছতো কিন্তু তেওঁলোকে বাগিচা উচ্ছেদ কৰিলে। তাত বৰ্তমান এটা নিৰ্মীয়মান অৱস্থাত আছে। এটা মানে ডাঙৰ তেওঁলোকে গেছৰ কিবা এটা প্ৰডাকশ্যনৰ কাম ইতিমধ্যে চলাই আছে। আমাৰ দাবী যিখিনি আছিলে সেই দাবীসমূহ পূৰণৰ কাৰণে আমি অইল যিটো পাব্লিক ৰিলেশ্যনৰ যিটো কাৰ্যালয় আছে আৰু লগতে জিলা উপায়ুক্ত আছে সেই তেওঁলোকৰ লগত আমি বৰ্তমানলৈকে অনুৰোধ জনাই আছোঁ। আৰু যিহেতু এই ৰাইজেও এটা আশা কৰিছিলে যে ইমানখিনি বাগিচা মানে সম্পূৰ্ণ ক্ষতি হোৱাৰ পাছত তেওঁলোকেও এতিয়া ক'ব গ'লে তেওঁলোকে বিভিন্ন সংস্থাপনৰ ক্ষেত্ৰতো তেওঁলোকৰ জীৱনতো কিছু হাহাকাৰ হৈছে। তো তেনে অৱস্থাত বৰ্তমানে এই কাম কাজবোৰ স্তব্ধ ৰাখি তেওঁলোকে নিজৰ মতালি কৰাটোত আমি অন্ততঃ জিলা প্ৰশাসন চৰকাৰ তথা অইল ইণ্ডিয়াৰ ওপৰত আমি ক্ষোভ প্ৰকাশ কৰিছোঁ। আৰু আগন্তুক এটা দিনৰ পাছতেই তেওঁলোকে এই বিষয়টো এতিয়া বৰ্তমানে আমি বিলঙনিত কাম চলি থকা অৱস্থাত তাৰ যিটো ছাইড ইনচাৰ্জ আছে তেখেতসকলৰ লগত আমি আলোচনা কৰিলোঁ। আৰু তেওঁলোকে ইতিমধ্যে আমি যিটো এই বৰ্তমানে যোৱা 15 দিন আগতে যিটো স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ সেই স্মাৰকপত্ৰখনেই তেওঁলোকে পোৱা নাই বুলি কৈছে। কিন্তু সেই স্মাৰকপত্ৰত ইতিমধ্যে আমাৰ ওচৰত তেওঁলোকে চিলমোহৰ মাৰি দিয়া আমাৰ ওচৰত তথ্য আছে। আৰু তাৰ পাছতো ইমান ধৰণৰ তেওঁলোকে এনেধৰণৰ কি ক'ম আৰু তেওঁলোকৰ অদায়িত্বহীনতাৰ ওপৰত আমাৰ ক'বলগীয়া বিশেষ নাই। কিন্তু এটা দিনৰ পাছত আমি সম্পূৰ্ণ বাগিচাটো ইতিমধ্যে আমি ভ্ৰমণ কৰিলোঁ। বাগিচাৰ শ্ৰমিক ৰাইজ, অসম চাহ মজদুৰ সংঘ আৰু আৰ্চাৰ যুটীয়া উদ্যোগত আমি তাত ধৰ্ণা কাৰ্যসূচী লোৱাৰ লগতে অনিৰ্দিষ্টকালীনভাৱে আমি তলাবন্ধ কাৰ্যসূচী ঘোষণা কৰিছোঁ।